নমস্কাৰ সকলোকে পোনপ্ৰথমে ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাচিলোঁ সকলোকে আৰু লগতে নৱবৰ্ষৰ বহুত হিয়াভৰা শুভেচ্ছা। এয়া হৈছে আমাৰ বিহুৰ খানা। আমি মঙলদৈত আজি বিহুৰ খানা এটা চমু ভিডিঅ' আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ। আজি আমি উৰুকাৰ খানা মানে পথাৰত ভেলাঘৰ সাজিছে দেউতাহঁতে, তাতে আজি আমি মানে খানা খাম। ইপিনে আমাৰ জুই জ্বলি আছে, ৰাতি হয় এয়া। আমি জুই পুৱাই আছোঁ, মানে ঠাণ্ডাত জুই পোৱাৰ মজাই এটা বেলেগ। আন্ধাৰ চাওকচোন, আমি মানে ঘৰৰ পৰা অকণমান মানে আমাৰ পুখুৰী পাৰত, তাতে আমি মানে খানা খাম আজি ৰাতি। তাতে চবেই সকলোবিলাক আছে, মাহঁত দেউতা গোটেইকেইটা আছে, বাইদেউহঁত। মানে আমি আজি ইয়াতে খানা খাম আৰু ৰাতি। ইপিনে আমি জুই পুৱাই আছোঁ। এই ঠাণ্ডাত জুই পুৱাই খুব বেছি ভাল লাগে। ইপিনে আকৌ আমাৰ ভেলাঘৰৰ ভিতৰত আমাৰ বলকচোন কোন আছে আমাৰ ভেলাঘৰৰ ভিতৰত চাব। আমাৰ মানে বাচ্ছা পাৰ্টিৰ পৰা নাচি বাগি মানে ভাগৰি মানে বহি এতিয়া মোবাইল চাই আছে। খুব নাচিলে তেতিয়াৰ পৰা। মানে মিউজিকটো দিয়া নাই, কপিৰাইট লাগি যায় ন, সেইকাৰণে মিউজিকটো মানে অফ কৰা আছে। ইহঁতে নাচি বাগি এতিয়া পূৰা মোবাইলত ব্যস্ত। এই চাওক পূৰা মোবাইলত ব্যস্ত হৈ আছে গোটেইকেইটা। ইফালে দাদা শুই আছে সেই ধুনুৰ লগত। মানে চবেই ভাগে ইফালে ভাগে মানে চব ব্যস্ত আৰু। আজি আমাৰ ঘৰৰ ভিতৰত কোনো নাই, চব ইয়াতে পুখুৰী পাৰত পথাৰত ভেলাঘৰৰ ভিতৰত গোটেইবিলাক। সঁচাকৈ মানে এনেকুৱা দিনটো মানে বহুত বেছি ভাল লাগে। সকলোৱে এনেকৈ লগে ভাগে খায়। ব্যস্ত মানে কোনো সময় নাপায় তেনেকৈ। এই বিহুৰ সময়তে তেনেকৈ আৰু হয়। এইফালে ভিনদেউ, এইফালে মাছ হাঁহৰ মাংস হৈ গ'ল, ভিনদেউ চিকেন বনাই আছে। এই জুইৰ বনোৱা খানাটো মানে বহুত ভাল লাগে খাই। এয়া ইফালে চিকেন বনাই আছে আমাৰ কেমেৰামেন, এখেত ব্যস্ত ভিডিঅ' বনোৱাত। মানে চব আৰু চবেই ভাগে ভাগে কাম কৰি আছে। আজি আমি ভাত মানে ইয়াতে খাম আৰু। ইফালে এনেকৈ ইফালে পুখুৰীৰ পাৰত মানে ঠাণ্ডা দিছে অকণমান। ৰাতি আমি ভাত পানী খাই আকৌ পিছদিনা আমি এনেকৈ মেজি জ্বলালোঁ। সকলোৱে আমি পথাৰত আহিছোঁ মেজি জ্বলোৱাৰ কাৰণে। মানে এবছৰৰ কাৰণে আৰু এইটো বিহু গ'ল আৰু। আকৌ যাতে সকলোৰে দিনবিলাক ভাল হয় তাৰে আৰু কামনা। এইফালে পথাৰবিলাক এতিয়া পূৰা খেতি বাতি উঠিলে, এতিয়া খালী হৈ আছে পূৰা পথাৰবিলাক। বহুত ভাল লাগে বিহুৰ সময়ত। ইফালে জ্বলিলে আমাৰ বেকগ্ৰাউণ্ডৰ কথাবিলাক দেখিছেনে? মানে জুবিন দা সঁচাকৈ মানে সৰুৰ পৰা ডাঙৰলৈ চবৰে মানে হাড়ে হিমজুৱে আছিলে। আজিও সিহঁতে এৰা নাই। জুবিন দাকেই সুঁৱৰি আছে সিহঁতে। পূৰা এনেকৈ মেজি জ্বলিল, ভেলাঘৰ দুটাই মানে জ্বলালে। এইবছৰৰ কাৰণে আৰু যাতে সকলো অপায় অমংগল দূৰ হওক তাৰে মানে কামনা। পূৰা জ্বলিছে জুই। গাঁৱৰ পৰিৱেশটো মানে সঁচাকৈ সুকীয়া তাৰমানে। এই গাঁৱৰ যিটো পৰিৱেশ হয় এইবিলাকত মানে ল'ৰা ছোৱালীবিলাক আজিকালি প্ৰায় নোপোৱাৰ নিচিনাই হৈছে। মানে আমি মানে সেই বস্তুটো মানে ল'ৰা ছোৱালীখিনিক মানে দিবৰ কাৰণে চেষ্টা কৰোঁ। যিমান ব্যস্ত হৈ থাকিলেও মানে এনেকৈ ঘৰত আহি এনেকৈ সকলোৱে লগে ভাগে এসাঁজ খায়, তাৰ মানে হেৰিটোৱে সুকীয়া নহয় জানো। আজি ব্লগটো ইমানেই, থেংক ইউ।